বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী সৰ্পদংশনৰ ফলত হোৱা মৃত্যুৰ সংখ্যাৰ হিচাপত ভাৰতৰ স্থান শীৰ্ষত। ভাৰতত প্ৰায় 236 বিধ বিভিন্ন প্ৰজাতিৰ সাপ পোৱা যায়, যাৰ বেছিখিনিয়ে অবিষাক্ত। বিষ নোহোৱা সাপে কামুৰিলে স্থানীয় ক্ষত, আঘাত তথা ভয়ত বিতত হোৱাত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাহিৰে ৰোগীগৰাকীৰ বিশেষ হানি নহয়। এতিয়ালৈকে চিনাক্ত হোৱা প্ৰায় 13 বিধ বিষাক্ত সাপৰ ভিতৰত 4 বিধ যেনে কমন কোব্ৰা, কমন ক্ৰেট, ৰাছেল ভাইপাৰ আৰু স্কেল্ড ভাইপাৰে প্ৰধানত আমাৰ দেশত বিষাক্ত সৰ্পদংশনৰ গৰিষ্ঠ সংখ্যকৰ বাবে দায়ী। ৰোগীসকলৰ বেছি সংখ্যকে সঠিক সময়ত চিকিৎসালয়লৈ অনা নহয়। বেজ, যান্ত্ৰিক আদিৰ শৰণ লৈ চিকিৎসালয়লৈ আনোতে বহু দেৰি কৰাৰ ফলত প্ৰকৃত চিকিৎসা আৰম্ভ কৰোঁতে বহুত দেৰি হৈ যায়, যাৰ ফলত বহুতো ৰোগীয়ে মৃত্যুৰ সাৱটিব লগা হয়। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই ক্ষেত্ৰত আমাৰ সজাগতাৰ বাৰুকৈয়ে অভাৱ। অলপমান হ'লেও সজাগতাৰ সৃষ্টি কৰাই আমাৰ এই ভিডিঅ'টোৰ উদ্দেশ্য। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভয়ত ব্যথিত হৈ ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে সৰ্পদংশনৰ বলি হোৱা ব্যক্তিজনৰ মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক। তেখেতক জনাওক যে বিষাক্ত সৰ্পদংশনৰো চিকিৎসা উপলব্ধ, গতিকে মৃত্যুৰ আসন্ন নহয় বুলি জনাই মানসিকভাৱে তেখেতক সকাহ দিয়ক। মনত ৰাখিব, ব্যক্তিজন উত্তেজিত হ'লে হৃদস্পন্দনৰ হাৰ বৃদ্ধি হৈ বিষখিনি সোনকালে সমগ্ৰ দেহত বিয়পি পৰাৰ সম্ভাৱনা বেছি। ব্যক্তিজনক দীঘল হোৱাই কামোৰ খোৱা হাত বা ভৰিখন পৰাপক্ষত হৃদযন্ত্ৰৰ অৱস্থানতকৈ তলত ৰাখিব। দেহত টানকৈ লাগি থকা বা আঁতিবন্ধা কাপোৰৰ লগতে হাত, ঘড়ী, আঙুঠি, জোতা, খাৰু, চেইন বা অন্যান্য অলংকাৰ আদিবোৰ খুলি পেলাব। স্প্লিন বা সৰু বা কাঠৰ টুকুৰা বা লাঠি আদিৰ সহায়ত হাত বা ভৰিখন লৰচৰ নোহোৱা কৰি ৰাখিবলৈ যত্ন কৰক। সাপডাল বিষাক্ত হয় নে নহয় চিন্তা ভাৱনা কৰি সময় অপচয় নকৰি ৰোগীজনক ততালিকে চিকিৎসালয়লৈ নি চিকিৎসকক নিজৰ দায়িত্ব পালন কৰিবলৈ সুবিধা দিবলৈ প্ৰয়াস কৰক। পৰাপক্ষত সাপডালৰ অৱয়ব, বৰণ, দৈৰ্ঘ্যতা আদি কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। চিকিৎসকক এইবোৰ তথ্যই চিকিৎসা প্ৰদান কৰাত সহায় কৰিব। মন কৰিবলগীয়া যে বিষাক্ত সাপে দংশন কৰা ৰোগী এগৰাকী দংশনস্থলীতেই শকত যোৱাৰ সম্ভাৱনাও নথকা নহয়। অৰ্থাৎ ৰোগীগৰাকীৰ বাবে শৰীৰৰ আৱশ্যকীয় ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ চলাই ৰখাটো কঠিন হৈ পৰিব পাৰে। তেনে ক্ষেত্ৰত কাৰ্ডিঅ' পালমনাৰী ৰিচাচিয়েশ্যনৰ প্ৰয়োজনীয়তা আহি পৰে। অৱশ্যে তাৰ বাবে কোনো প্ৰশিক্ষিত ব্যক্তি বা টেকনিচিয়ান বা চিকিৎসকৰ প্ৰয়োজনীয়তা আহি পৰিব। গতিকে ৰোগীজনক যিমান পাৰি সিমান সোনকালে নিকটৱৰ্তী স্বাস্থ্যখণ্ডলৈ ৰূপান্তৰিত কৰক। লগতে এণ্টিভেনমৰ উপলব্ধতাৰ বিষয়ে সবিশেষ তথ্য জনাৰ বাবে ওচৰ-পাজৰৰ ডাঙৰ বা প্ৰধান চিকিৎসালয়ৰ লগত যোগাযোগ কৰক। এটা কথা বিশেষভাৱে মন কৰিব যে এণ্টিভেনম নথকা তথা উন্নত মানদণ্ডৰ চিকিৎসা সেৱা উপলব্ধ নোহোৱা স্বাস্থ্যকেন্দ্ৰ এখন সৰ্পদংশনৰ ৰোগী এজনৰ বাবে উপযুক্ত চিকিৎসা কেন্দ্ৰ নহ'বও পাৰে। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি আপোনাৰ মতামত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।